নমস্কাৰ বন্ধুসকল একচুৱেলি মই এনেকুৱা টপিকত মই ভিডিঅ' নবনাওঁ কিন্তু বাধ্য হৈ পৰিছোঁ বনাওঁতে এই যে ফটোখন দেখিছে তো এই ছোৱালীজনীৰ নাম হ'ল পাখি ৰাজবংশী একচুৱেলি তেওঁ এগৰাকী ইউটিউবাৰ হয় ভালে সংখ্যক ছাবস্ক্ৰাইবাৰ আছে তেওঁৰ ভালে সংখ্যক ভিউৱাৰ্ছ আহে তো আজি 3 দিনমান আগতে তেওঁৰ এটা ভিডিঅ' ডিম্পু বৰুৱাৰ লগত আহিছিল তো ডিম্পু বৰুৱা মানে কি নগাঁও গৈছিলে তো নগাঁও যাওঁতে তো তেখেতৰ ঘৰতো ডিম্পু বৰুৱা গৈছিল আৰু সেইভাবে তাই এটা ব্লগ বনাই কিনে ভিডিঅ'টো আপলোড কৰিছিলে তো এইখিনিলৈকে ঠিকে আছে যেতিয়া এই ভিডিঅ'টো আপলোড দিলে ভালে সংখ্যক ভিউৱাৰ্ছ আহিছে পৰহি ৰাতিৰ পৰা তাইৰ এখন ফটো ভাইৰেল হৈছে যে ফটোখনত ওপৰত লিখা আছিল মোৰ ভিডিঅ'টো চালানে একচুৱেলি এইটো লিখা আছিল বেয়া অৰ্থক লৈ লিখা আছিল আৰু এই প্ৰথমতে এটা কথা কৈ লওঁ যে এই ফটোখন ভাইৰেল কৰা কোনোবা হয়তো পাৰ্সোনেল দুশ্মনী মানে কি পাৰ্সোনেল তাইৰ লগত দুশ্মন আছিলে বা মানে কি তাইৰ হয়তো কিবা কথাত তাইক বেয়া পায় তো সেইটো কথাক লৈ মুঠতে পাৰ্সোনেল দুশ্মনী আছিলে তো সেইটো কথাক লাগি কিনে কোনোবাই হয়তো সেই ফটোখনত ওপৰত লিখি দিছিল যে এনেকৈ তো মই বাৰ নকওঁ সেইটো কথা কাৰণ কিয় মই নিজে লজ্জিত হৈছোঁ সেইটো কথাক লৈ তো দি দিছিলে হোৱাটছআপ গ্ৰুপ এটাত তো গ্ৰুপটোৰ নামটো তাই কৈছে বাৰু তাই মুখেৰে শুনিব তো একচুৱেলি তাইৰ কোনো ভিডিঅ' তেনেকুৱা বেয়া ভিডিঅ' ভাইৰেল এতিয়ালৈকে হোৱা নাই তাই এগৰাকী ইউটিউবাৰ হয় তাইৰ ইউটিউবত তাই কভাৰ ছঙত ভিডিঅ' বনাইছিলে আৰু লগতে তেওঁ ব্লগো বনায় এনেকুৱা টাইপৰ বহুত ভাল ভাল ভিডিঅ' আছে তো তাইৰ ইউটিউব চেনেলটো এবাৰ গৈ কিনে আপোনালোকে চাব পাৰিব তাইৰ নামেৰে আছে পাখি ৰাজবংশী বুলি কিছুদিন আগতে আমাৰ অসমত যেতিয়া মেট্ৰিক পৰীক্ষা কেঞ্চেল হৈছিলে তো তেতিয়াও আমাক ফেচবুকত বহুতে মানে কি নানান ধৰণৰ কথাৰে সেই সৰু সৰু ল'ৰা ছোৱালীখিনিক ট্ৰল কৰিব ধৰিলে তো তেতিয়াও মোৰ মানে কি বেয়া লাগিছিলে তো তেতিয়াও ভাবিছিলোঁ এটা ভিডিঅ' বনাম কিন্তু মই নবনালোঁ এইটো কাৰণতে বোলো ইমানখিনি জামেলাৰ মাজত সোমাবলৈ ইচ্ছা নাছিলে কিন্তু আজি মই বাধ্য হৈছোঁ সেইবাবেই এই ভিডিঅ'টো বনাইছোঁ কাৰণ কিয় চাওক এগৰাকী ছোৱালীৰ ফটো এটা তাত বেয়া কথা লিখি কিনে ভাইৰেল কৰোঁতে যিজনে ভাইৰেল কৰিছে তেওঁৰ বাবে বহুত সহজ কিন্তু সেই ছোৱালীজনীৰ যেতিয়া তেওঁৰ ঘৰত মাক দেউতাকে ভাই কোনো বংশ গোটেই দেখিব তো সেই ছোৱালীজনীৰ মনত কি উপজিব পাৰে এবাৰ ভাবি চাব তো গতিকে বৰ্তমানলৈকে যিখিনি ভাইৰেল কৰিলে বা যিবিলাকে শ্বেয়াৰ কৰিছে সেইটো বন্ধ কৰক তাইৰ কোনো বেয়া ভিডিঅ' ভাইৰেল হোৱা নাই এইটো মিছা কথা তাই নিজে কৈছে যদি হৈছে তাই কৈছে যে তাইৰ জিমেইলত চেণ্ড কৰক তাই কৈছে বোলে ইউটিউব তাইৰ মুখৰে শুনক কি কৈছে তো গতিকে প্লিজ ষ্টপ ইয়াৰ কাৰোবাক মিছা কথা শ্বেয়াৰ কৰাতকৈ কিবা এটা ভাল কথা শ্বেয়াৰ কৰক যিটো সকলোৰে কাম আহে গতিকে তাই বৰ্তমান থানালৈও গৈছে তো কেছো দিছে কিন্তু কেছ দিছে এজনক বা দুজনক ধৰিব যিজনে এই ফটোটো ভাইৰেল কৰিছে একচুৱেলি তেওঁতো গালত মানে কি তেওঁতো ভুল কৰিছে তাতকৈ ডাঙৰ ভুল কোনে কৰিছে জানা যিবিলাকে আৰু বেছিকৈ শ্বেয়াৰ কৰিছে তেওঁলোকে বেছি ডাঙৰ ভুল কৰিছে গতিকে মই এইখিনিতে একদম হাত জোৰি কৰি কৈছোঁ ফটোটো শ্বেয়াৰ কৰা বন্ধ কৰক প্লিজ তাইৰ কোনো বেয়া ভিডিঅ' ওলোৱা নাই তাই বহুত ভাল ছোৱালী হয় বহুত কষ্ট কৰি কিনে তাই ইমানখিনি ওপৰলৈ আহিছে তাইক ধ্বংস নকৰিব গতিকে এনেকুৱা বহুত উদাহৰণ আছে মই উদাহৰণ দিবলৈ নাযাওঁ কাৰণ কিয় বহুতে হয়তো মোক এতিয়া গালি দিব বহুতে কমেণ্ট কৰি বেয়া কথা ক'ব কওক মই খাতিৰ নকৰোঁ মই কাকো তো গতিকে প্লিজ মই একদম হাত জোৰি কৈছোঁ তো তাইৰ ফটোটো যাৰ মোবাইলত আছে সেই লিখা শব্দটো লগতে ফটোটো যাৰ মোবাইলত আছে প্লিজ ডিলিট কৰক প্লিজ